নমস্কাৰ বন্ধুসকল, হিতেশ শৰ্মা ট্ৰেভেল ব্লগলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা। মই যিহেতু অলপমান কম্পিউটাৰ বা এই যন্ত্ৰ পাতিৰ লগত অলপ জড়িত কাম কৰোঁ, গতিকে মই পূজাটো অলপমান মানি আহিছোঁ। কিন্তু ঘৰত নকৰোঁ, প্ৰেছত অলপমান পূজা হ'ব। এতিয়া তালৈকে যাম। আপোনালোকক তালৈকে মই বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা। এতিয়া প্ৰেছত গৈ প্ৰেছত ভাগৱত পাঠ আছে। পূজা হিচাপত নকৰোঁ, ভাগৱত পাঠ অকণমান হ'ব। ভাগৱত পাঠখিনিও অলপমান আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, প্ৰেছত আহি পালোঁ। এতিয়া ইয়াতে ভাগৱত পাঠ আৰম্ভ হ'ব। আপোনালোকে অলপমান চাই থাকিব, শুনি থাকিব। মই ভাগৱত পাঠ শুনিম। ৰাম 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 কিনো কৃপা কৰিলা জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু। খন তজু নাম নাৰায়ণ জানি নামে পখিলো হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে। জয় কৃষ্ণদেৱৰ পদ পংকজন কৃষ্ণ বুলি হৰিব। বন্ধুসকল, দিনৰ ভাগত অলপমান খিচাৰীৰ ব্যৱস্থা কৰা হ'ব। কিছুমান মানুহ আহিব, তেওঁলোকৰ কাৰণে ইয়াত বনাই আছে। অলপ দেৰিত হ'লে আমিও খাম একেলগে। বন্ধুসকল, এইটো আমাৰ ৰাকেশ। ৰাকেশক আপোনালোক যদি কোনোবা প্ৰয়োজন হয়, বৰ ধুনীয়া বনাব পাৰে। কিন্তু কম্পিউটাৰত 1 নম্বৰ ডিজাইনটো বঢ়িয়া কৰে। কিন্তু অকল গম পোৱা নাছিলোঁ যে সি ডিজাইনাৰ। আজি এটা কথা গম পালোঁ ভালকৈ, সি তাৰমানে এইবিলাক বনোৱাত একদম এক্সপাৰ্ট। আপোনালোকক কোনোবা লাগিলে ইয়াৰ লগত যোগাযোগ কৰিব। ইয়াৰ ফোন নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম। বন্ধুসকল, এখন আজি ইয়াতে নতুন ৰেচিপি এওঁলোকে কাৰিকৰসকলে বনাওঁ বুলি কৈছে। চাওঁ, তেওঁলোকে বনাব মানে বিলাহীৰে বনাব, বুনিয়া আৰু বিলাহী লগ কৰি বনাব। তেওঁলোকে আগতে তেনেকুৱাকৈ বনাইছে, ভাল হয় বুলি কৈছে। এখেতে বনাব। চাওক, এয়া তেল দিছিল, তাত এতিয়া বিলাহীখিনি ইয়াত মাৰি লৈছিল, মিক্সিত মাৰি লৈছিল। মিক্সিত মাৰা বিলাহী ইয়াত বহুৱাই দিছে। বিলাহীখিনি প্ৰায় ৰন্ধা হৈ গৈছিল। এতিয়া তাতে এনেকৈ বুনিয়া ঢালি দিলে। দেখিবলৈ কালাৰটো বৰ ধুনীয়া হৈছে। খাই চালে গম পাম কেনেকুৱা লাগে। দেখি একদম জিভাৰ পানী পৰিছে প্ৰায়। এয়া বিলাহী আৰু বুনিয়াৰ চব্জিখন ৰেডি হৈ গৈছে। এইখনৰ নামটো কি মই জানা নাই, তেখেতক সুধি ল'ব লাগিব কাৰিকৰক। কাৰিকৰ কি নাম এইখনৰ? বিলাহী টক্কা বুলি কৈছে। কাৰিকৰে কোৱা নাই, হৈছে আমাৰ কৈলাশ দাসে কৈছে যে কাৰিকৰে নক'লে, এইটো নামটো তেওঁ নাজানিলে নেকি। বিলাহী টিক্কা বুলি কৈছে।
কিন্তু খাবলৈ খুব সুন্দৰ হ'ব নিশ্চয়। গৰমীয়া ভাষা ভাল লগা এটি কথা হিয়াখন বাগৰে দুদাৰি তুমি পুৱাৰে খিৰিকী ফাকেৰে চুমাহি ফাগুনী প্ৰাণত ৰঞ্জুৱে অলপমান গৰম পাইছে। আমাৰ যে ৰুমত আচলতে ফেন নাই, গৰমত বৰ কষ্ট কৰি বেচেৰাই খাই আছে। ইফালে বিৰাজ দা আছে, বিৰাজ দাইও খাই আছে, আৰু এইফালে আছে লক্ষণ ভাইটিও আছে, লক্ষণ দাৰ ছোৱালী। বন্ধুসকল, এয়া আছিল আজি মোৰ সৰুকৈ আমাৰ আয়োজন কৰা বিশ্বকৰ্মা পূজাৰ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এজন হৰে কৃষ্ণ এও আহিছিল আজি। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জনাই